হেল্ল' গাইজ ৱেলকাম বেক টু PNM ব্লগছ আৰু সকলোকে হেপী নিউ ইয়েৰ। আৰু আজি হ'ল মানে আপোনাৰ 1 তাৰিখ হ'ল আৰু 1 তাৰিখ সেইকাৰণে মানে যে আমি আপোনাৰ যাই আছোঁ মানে নগাঁৱত যাই আছোঁ আপোনাৰ মৃত্যুঞ্জয় মন্দিৰত যাই আছোঁ আৰু বৰদোৱাত যাম মানে। চ' এতিয়া আপোনাৰ বাজিল আপোনাৰ প্ৰায় 5:20 মান হ'ল আৰু সেই দাদা আহি আছে, দাদাৰ লগত যাম। চ' ভিডিঅ'টো চাই থাকিব, ভাল লাগিব। আৰু বলক আপোনালোকক ডাইৰেক্ট মানে ওলাম আৰু তাৰে পিছত দেখাইছোঁ। চ' আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। গাইজ ফাইনেলি দাদা আহি পাইছে আৰু চাব পাৰে কিমান মানে এতিয়াও কিমান আন্ধাৰ হৈ আছে চাব পাৰে। চ' আৰু ঠাণ্ডাও বহুত হয় মানে, বহুত ঠাণ্ডা। চ' বলক চাওঁ বহুত বহি দিওঁ আৰু জয় পিনে যাওঁ। ফাইনেলি গাইজ মানে একদম আহি পালোঁ আৰু এতিয়া মানে আহি পোৱা নাই আৰু সেই নগাঁও পূৰা একদম সোমাই আহিছোঁ আৰু বাকী অলপ হাইৱেৰ এইখিনিত ৰখিছোঁ আৰু অলপ চাহ পানী খাওঁ আৰু কিবা তাৰে পিছত। তো এনেকৈ আমি আহি পালোঁ আপোনাৰ মৃত্যুঞ্জয় মন্দিৰ। বাকী চাই থাকক, দেখাই আছোঁ আপোনালোকক। গাইজ ফাইনেলি আহি পালোঁ আৰু এইটো চাব পাৰে মন্দিৰটো। আৰু বহুত সোনকালতে আহি পালোঁ মানে, ভাল লাগিছে কাৰণে। বেছি মানুহ চানুহ নাই। এতিয়া পটাপট মানে একদম হেৰি কৰিলে হয় আৰু বামুণেও দেখোন বেলেগ হেৰি কৰি আছে, ব্লগ কৰি আছে নেকি তাতে মন্দিৰে হ'ব পাৰে। পূৰা মজা আৰু মানে, আৰু জেগাখিনিও বঢ়িয়া আৰু চাব পাৰে পূৰা একদম। ফাৰ্ষ্ট টাইম আহিছোঁ ন আজি। চাওঁ ৰ'ব, এয়া অ' গামোচা চাহ এখন গামোচা এখন লৈ লওঁ ৰ'ব। গাইজ এতিয়া যাব লাগিব, একদম ভিতৰত যাম মানে, সেৱা চেৱা কৰিম আৰু অলপ গামোচা লৈ লৈছোঁ এতিয়া। মানে বহুত সোনকালতে আহি পাইছোঁ মানে, ভাল লাগি আছে। ৰ'বেই তাতে মানে অলপ চাকি হ'লে এইটো মাছ আছে ৰখি যাওঁ। গাইজ পূৰা ভিতৰত যাই আছোঁ, চাব পাৰে বহুতে ধুনীয়া মন্দিৰ হয়। পূৰা একদম বহুত ধুনীয়া মন্দিৰ হয়, চাব পাৰে। তো গাইজ তাতে মানে ধূপ চুপ জ্বলালোঁ, চাকি জ্বলালোঁ। এতিয়া মানে একদম মেইন মন্দিৰটোৰ পিনে যাম, তাতে অকণমান কিবা কিবি লগাম। কিন্তু মানে জেগাখিনি বহুত ধুনীয়া, মই ক'লোঁ নে আপোনালোকক, যদি অহা নাই আহিব পাৰে, বহুত ধুনীয়া মন্দিৰ হয়। চ' বলক ভিতৰলৈ যাওঁ। চাব পাৰে এইখিনি চাওক যায়নে ৰ'ব, পূৰা মজা আৰু পৰা এলেকাখিনি আৰু পূৰা চাফা হয় মন্দিৰটো, পূৰা মানে ধুনীয়া আৰু মানে ভাল লাগিছে। আৰু আজি প্ৰথম আহিছোঁ মানে, আজি আপোনাৰ প্ৰথম আহিছিলোঁ। চ' ভাল লাগিছে মানে, পূৰা শান্তি আৰু চাব পাৰে। আহিছে বান্দৰ চাব পাৰে, পূৰা একদম গোটেই জাকে এটি বান্দৰ আহিছে। ক'ত গ'ল এইবিলাক, পূৰা একদম ভাই বান্দৰ চাব পাৰে।
বাপৰে কি বান্দৰ চাব পাৰে এই চাওক এই দি দিয়া নেকি দেউতা কলকেইটা এই কল দি আছে দেউতাই এই বান্দৰকেইটা বেয়া লাগে দিয়কচোন সেইকাৰণে কল চল দি আছে আৰু পূৰা এইবিলাক বাপৰে বহুত বান্দৰ আহি গৈছিল হঠাৎ আৰু জেগাখিনি মানে ভাল লাগি যায় আৰু আহি কিনে আমি আজি প্ৰথম আহিছোঁ মজা লাগিছে আৰু এই চাব পাৰে পোৱালি লৈ আছে পিছপিনে মজা আৰু তো গাইজ মানে ভিডিঅ'টোৰ মানে পিছপিনে বহুত বেকগ্ৰাউণ্ডত মানে আপোনাৰ গান বাজি আছিল চ' কপিৰাইট লাগিব বুলি চ' এনেকৈ আমি মানে আপোনাৰ ওলাই দিলোঁ গুৱাহাটীলৈ তো বাকী অকণমান চাই থাকিব নজাৰাবিলাক দেখাই যাম আপোনালোকক মানে তেল ভৰাব আহিলোঁ লগতে অলপমান এয়া পেটটো খালী কৰি দিলোঁ ৰ'ব মানে মোটাই লাগি থাকে বাৰ চ' অলপ মুটি চুটি লওঁ তাৰেপিছত ক'ৰবাত কিবা এটা খাব পাম তাৰেপিছত ভিডিঅ'টো আৰু এণ্ড কৰি দিম গাইজ মানে অলপ কিবা খাবলৈ আহিলোঁ এতিয়া আৰু এইটো চব মিচিং কিটচেন আহিছিলোঁ মানে হেঙেৰাবাৰী তো বলকচোন ভিতৰলৈ যাওঁ চাওঁ অকণ কিবা কিবি খাওঁ আৰু গাইজ খাই বৈ একদম ওলালোঁ আৰু ভাবিলোঁ আজিৰ ভিডিঅ'টো ইয়াৰ লগে ৰাখোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে ৰ'ব যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব আৰু মানে আমি যাতে নতুন ভিডিঅ' দিলে আপোনালোকে ন'টিফাইড হৈ যায় চ' আজিৰ কাৰণে বাই বাই